নকওঁ তহঁতৰ অত্যাচাৰত এই জয়মতীৰ প্ৰাণ আপোনাৰ ত্যাগৰ বিনিময়ত আমি আজি জয়মতী চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰি আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। এগৰাকী ছোৱালী হৈ পৰপুৰুষক বমহৰদেৱ বুলি সম্বোধন কৰি চিনেমাখনত দেখুৱাব আহিছ। আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ। তাই যদি ছোৱালী হয় পৰপুৰুষক বমহৰদেৱ বুলি সম্বোধন কৰিছে, অভিনয় কৰিছে, তাই আমাৰ সমাজলৈ কলংক সানি আনিছে। তাইক ঘাটে পানী শেষ কৰা আৰু তাইক যাতে কোনেও বিয়া নকৰে আৰু যোন পুৰুষে তাইক বিয়া কৰাব তেওঁকো আমাৰ সমাজৰ পৰা ঘূৰি আনিব। প্ৰথম গৰাকী নাৰী অভিনেত্ৰী আইদেউ সন্দিকৈয়ে অভিনয়ৰ নামত নিজৰ জীৱন উচৰ্গা কৰিলে। এই মহান শিল্পী